হেল্ল' এভৰিৱান, আজি মই পাম ছানডেৰ ভিডিঅ' এটা লৈ আহিছোঁ। পাম ছানডে কি হয় আৰু খ্ৰীষ্টিয়ান ধৰ্মৰ লোকসকলে পাম ছানডে কিয় আৰু কেনেকৈ পালন কৰে তাকে আজি মই আপোনালোকক অলপ জনাম। আৰু এই ভিডিঅ'টো যদি কোনোবা নন খ্ৰীষ্টিয়ানে চাই আছে তেনেহ'লে মই তেওঁলোকক জনাওঁ যে আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্ট হৈছে দয়াৰ সাগৰ। তেওঁৰ মতে সকলো প্ৰাণীয়েই ঈশ্বৰৰ সন্তান। যীশুৱে সকলোকে ভাল পায়। আপোনালোকে নাভাবিব যে মই খ্ৰীষ্টিয়ান নহয়, কিন্তু তেওঁ জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে প্ৰেম কৰে, কাৰণ পবিত্ৰ বাইবেলত লিখা আছে 1 কৰিন্থিয়াত, প্ৰেমে অনেক দিন সহে, মৰমো কৰে, প্ৰেমে ঈৰ্ষা নকৰে, প্ৰেমে আত্মগৌৰৱ নকৰে, অহংকাৰো নকৰে, অশিষ্টাচাৰণ নকৰে, নিজৰ লাভ নিবিচাৰে, ক্ৰোধত উত্তেজিত নহয়। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। মই আজি আপোনালোকক পাম ছানডেৰ বিষয়ে জনাবলৈ ওলাইছোঁ। পাম ছানডে হৈছে ইষ্টাৰ আৰু গুড ফ্ৰাইডেৰ আগৰ ছানডেটোক আমি পাম ছানডে বুলি কওঁ, অৰ্থাৎ খেজুৰ দেওবাৰ বা খেজুৰ ৰবিবাৰ। পাম ছানডেৰ দিনাখনৰ পৰা ইষ্টাৰ ছানডেৰ দিনটোলৈকে গোটেই সপ্তাহটোক আমি পবিত্ৰ সপ্তাহ বা দুখভোগৰ সপ্তাহ বুলি কওঁ, কাৰণ এই গোটেই সপ্তাহটোতেই তেওঁ এটা কাৰ্য কৰিছিলে। আৰু আজি এই ভিডিঅ'টোত মই যিখিনি ইনফৰ্মেশ্যন আজি লৈ আহিছোঁ আপোনালোকৰ বাবে, সেই গোটেইখিনি ইনফৰ্মেশ্যন মই বাইবেলৰ পৰা আৰু আমাৰ খ্ৰীষ্টীয় ধৰ্মপুথি কিছুমানৰ পৰা সংগ্ৰহ কৰি লৈছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব বুলি মই আশা ৰাখিলোঁ। পাম ছানডেৰ দিনটো গোটেই বিশ্বৰ মানুহে পালন কৰে। আজিৰ পৰা 2000 বছৰ আগত প্ৰভু যীশুখ্ৰীষ্টই যেতিয়া জেৰুচালেম নগৰলৈ আহিছিলে, তেতিয়া যীশুৱে 2জন শিষ্যক আদেশ দি পঠালে যে তোমালোকে সন্মুখৰ গাঁওখনৰ পৰা গাধ এজনী পোৱালীয়ে সৈতে মোলৈ আনাগৈ। তেতিয়া শিষ্যবিলাকে গৈ যীশুৱে আদেশ দিয়াৰ দৰেই গাধজনী আৰু পোৱালীটো আনিলে আৰু সিহঁতৰ ওপৰত শিষ্যসকলৰ নিজৰ গাৰ কাপোৰ পাৰি দিলে আৰু প্ৰভু যীশু গাধৰ ওপৰত বহিল। আৰু লোকসমূহৰ অধিকভাগে নিজৰ নিজৰ কাপোৰ বাটত পাৰি দিছিলে আৰু হাতত খেজুৰৰ ডালপাত লৈ বাটত পাৰি দিছিলে। আৰু তেওঁৰ আগে পাছে যোৱা লোকসমূহে ৰিঙিয়াই ৰিঙিয়াই ক'লে, জয় জয় দাউদৰ সন্তান, যিজন প্ৰভুৰ নামেৰে আহিছে তেওঁ ধন্য, ঊৰ্ধ্বলোকত জয়ধ্বনি হওক। এইখিনিতে মই এটা কথা কওঁ, যেতিয়া আগৰ দিনত ৰজা মহাৰজাসমূহ কোনো এখন ঠাইলৈ যায়, তেতিয়া ডাঙৰ ডাঙৰ ৰথ বা ঘোঁৰাত উঠি যোৱা দেখা যায় নহয় জানো? কিন্তু আমাৰ পৰম পিতা প্ৰভু যীশুৱে সাধাৰণ এটা গাধৰ ওপৰত আহিছিল। ইয়াৰ পৰা এইটোৱেই জানিব পৰা যায় যে প্ৰভু যীশু ৰজা মহাৰজাসকলৰ দৰে হুকুম চলাবলৈ অহা নাছিলে এই দুনিয়াত। তেওঁ আহিছিল মানৱ ৰূপে আমাক পাপৰ পৰা উদ্ধাৰ কৰিবলৈ। প্ৰভু যীশু এটা সাধাৰণ জন্তু গাধৰ ওপৰত আহিছিল। এয়াই হৈছে প্ৰভু যীশুৰ আমাৰ প্ৰতি থকা প্ৰেমৰ আৰু তেওঁৰ নম্ৰতাৰ প্ৰতীক। আৰু সেইকাৰণেই প্ৰত্যেক বছৰৰ দৰে এইবাৰো আজি ছানডে 28 মাৰ্চ আমাৰ চাৰ্চৰ পৰা সকলো ল'ৰা ছোৱালীয়ে হাতত খেজুৰৰ পাত লৈ প্ৰভু যীশুৰ নামত পাম ছানডে পালন কৰিছে। এয়া আপোনালোকে দেখিছে ভিডিঅ'টোত আমাৰ চাৰ্চৰ কিছুসংখ্যক ল'ৰা ছোৱালী এনেদৰে পাম ছানডে উদযাপন কৰিছে। যদি আজি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিলে বা কিবা অলপ জানিলে এই ভিডিঅ'টোৰ পৰা, তেনেহ'লে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু যদি কিবা আপোনালোকৰ জানিবলগীয়া থাকে তেনেহ'লে মোক কমেণ্টত আপোনালোকে প্ৰশ্ন কৰিব পাৰে। মই যিমানখিনি পাৰোঁ আপোনালোকক এনচাৰ দিবলৈ চেষ্টা কৰিম। আজি ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। প্ৰভু যীশুৰ আশীৰ্বাদ আপোনালোক সকলোৰে ওপৰত থাকক।